Hello everyone, good morning. আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সকলোৱে মোৰ ভিডিঅ'টো চাই থাকিব। Welcome back to my YouTube channel. মই মুনমি বৰা মিকু আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি এটা নতুন ভিডিঅ'। আজি হৈছে ফাকুৱা ৰঙৰ উৎসৱ। সকলোকে মোৰ ৰঙৰ উৎসৱৰ শুভকামনা থাকিল। সকলোৰে জীৱনটো ৰঙেৰে ভৰি পৰক। আৰু আজি মই যাবলৈ ওলাইছোঁ বৰদোৱালৈ। আৰু বৰদোৱাত বহুত ভাল লাগে, বহুত ডাঙৰ মেলা হয়। আপোনালোকক সকলোবোৰ দেখাই থাকিম। এতিয়া মই যাবলৈ ওলাইলোঁ। এই সাজি কাচি কেনেকুৱা লাগিছে মোক জনাব কমেণ্ট কৰি। আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ঠিকে আছে, চাই থাকক আপোনালোকে ভিডিঅ'টো। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভালেই পাব আৰু শেষলৈকে চাই থাকিব বুলি আশা থাকিলে। আৰু আজি আমি আহিছোঁ বৰদোৱালৈ। এয়া আহি পাইছোঁহি আৰু বৰদোৱা শংকৰদেৱৰ জন্মস্থান। ইয়াতে শংকৰদেৱৰ জন্ম হৈছিলে। আমি এতিয়া এই শান্তিজান পাইছোঁহি আৰু শান্তিজানৰ দলংখন পাইছোঁহি। আজি বৰদোৱাতে ডাঙৰ মেলা আছে। দৌল উৎসৱত ফাকুৱাত বৰদোৱাত বহুত ডাঙৰ মেলা হয়, তাকে আমি চাব আহিছোঁ। চাই থাকিব, আপোনালোকক যিমান পাৰোঁ মই দেখাই থাকিম আৰু সকলোৱে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আমি আহি আছোঁ বৰদোৱালৈ। হেৰাই যাবি, হাতত ধৰি থাকিবি, নহ'লে হেৰাই যাবি। শ্রীমন্ত পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে সঁচাকৈ একেবাৰে বৈকুণ্ঠপুৰী যেন লাগিছে। ইমান যে মানুহ ক'ৰ পৰা আহিছে ধৰিবই পৰা নাই। এনেকুৱা লাগিছে যেন সকলোবোৰ মানুহ পৃথিৱীৰ বৰদোৱালৈকে আহিলে। চাওকচোন, যোনে য'তে পাৰে মাটিয়ে বালিয়ে ইমান ধুনীয়াকৈ বহি আছে, কিছুমানে শুই আছে। এনেকৈয়ে সকলোবোৰে সময়বোৰ পাৰ কৰি আছে। চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নামে মূৰধাৰা। জেগালৈ আহি আছোঁ। আমি সেৱা চেৱা কৰিলোঁ কীৰ্তন ঘৰত আৰু এতিয়া জেগালৈ আহি আছোঁ। খোৱা জেগা পাই গ'লোহি। এতিয়া চবেই ৰেডি কৰি আছে খাবলৈ। বহি আছে চব, চুকী বাইজনী বহি আছে। দুইজনী খুৰীয়ে কি কৰি আছে? দুইজনী খুৰীয়ে কি কৰি আছে? চাহ বনাইছে। অঁ, চাহ আমাৰ কেৰাহী বনাইছে। চাহ আমাৰ চাহ আমাৰ কেৰাহীত বনাইছে। বৈকুণ্ঠপুৰীত কেৰাহীতে বনাব লাগিব। অঁ, কওক আকৌ। বৈকুণ্ঠপুৰীত কেৰাহীতে বনাব ইমান মানুহে মানুহ। আমি যেনে তেনে অকণমান জেগা পালোঁ আৰু।
আমি খামহে আৰু কৰি চুবাইও দিব নেকি প্ৰেমন্দি তৰণী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কবি হৈছেগে আৰু সিজিছেনে খুৰী ভাজি দালি ভাত হৈ গ'ল আৰু চব এতিয়া খাবহে লাগে আৰু এয়া আবার সালাদ হৈ আছে দালি কটা দেখুৱাই দিওঁ ধুলিয়ে চুলিয়ে চবা হৈছে আৰু এখন আৰু ধুনীয়া হৈছে কালাৰ ভাত খাবলৈ বহিছোঁ চাৰি পুৰুষাৰ্থ জৰা চাৰি পুৰুষাৰ্থ আজি বৰদোৱাৰ মেলাৰ পৰা ফুলি আনিলোঁ এইকেইযোৰ এযোৰ 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 আৰু এযোৰ এযোৰ আৰু এযোৰ এযোৰ এইযোৰ একেবাৰে শেষৰযোৰ এইকেইযোৰে ফুলি আনিলোঁ আৰু বাকী একো নিকিনিলোৱে মেলাত মই আজি ফুলিকে কিনিবলৈ গ'লোঁ সকলোবোৰ 50 টকীয়া ফুলি আৰু যদি আপোনালোকে ভাল পাইছে কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে মোৰ ফুলিকেইযোৰ এনেকৈ আমাৰ বৰদোৱালৈ যোৱা দিনটো পাৰ হৈ গ'ল বহুতেই ভাল লাগিলে বৰদোৱালৈ গৈ দৌল উৎসৱত আমি প্ৰত্যেকবাৰে এনেদৰে বৰদোৱালৈ যাওঁৱেই আৰু আপোনালোকে মোৰ ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে সকলোৱে বহুত বহুত ধন্যবাদ থাকিল আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পালে আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব সকলোৱে এবাৰ শ্বেয়াৰ কৰি দিবচোন মোৰ ভিডিঅ'বোৰ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ বাই বাই